হেল্ল' ফ্ৰেণ্ডছ, কুঞ্জন ৰজাৰ শাসন থাকিলে আমি এতিয়া গৰমৰ দিনত শ্বিলং নগৈ সাগৰ তীৰত ফুৰিব যাব পাৰিলোহেঁতেন। নিৰ্বাচন প্ৰক্ৰিয়াৰে পোনপ্ৰথমবাৰৰ বাবে কামৰূপৰ কুঞ্জন ৰজা নিৰ্বাচিত হৈছিলে। আমাৰ কুঞ্জন ৰজাৰ হাতীয়ে ভাৰতবৰ্ষৰ গংগা নদীৰ পানী ঘোলা কৰিছিলে আৰু ঐতিহাসিক মদন কামদেৱ দেৱালয় কোনেনো স্থাপন কৰিছিলে। এইবিলাক জানিবৰ কাৰণে লেটছ গো। অবিবাহিত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত সিংহাসন অধিকাৰ কৰিবৰ কাৰণে তেওঁৰ মন্ত্ৰী বিষয়াসকলৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হয়। এই প্ৰতিদ্বন্দ্বিতাত শালস্তম্ভ নামৰ এজন ক্ষমতাশীল বিষয়াই সিংহাসন অধিকাৰ কৰে। শালস্তম্ভক আমি অৱন্তী বৰ্মন বুলিও জানো। শালস্তম্ভ বংশৰ 21 জন ৰজাই প্ৰায় 350 বছৰ কাল কামৰূপত ৰাজত্ব কৰে। এই বংশৰ শ্ৰী হৰ্ষদেৱৰ দিনত উত্তৰ ভাৰতৰ অধিকাংশ ঠাইতে কামৰূপীয় ৰজাৰ ক্ষমতা স্বীকৃত হয়। তেওঁৰ জীয়ৰী ৰাজ্যমতীক নেপালৰ ৰজা দ্বিতীয় জয়দেৱে বিবাহ কৰিছিলে। শ্ৰী হৰ্ষদেৱে গৌড় ৰাজ্য অধিকাৰ কৰি দক্ষিণ পশ্চিমে আগবাঢ়ি গৈছিলে যদিও তেওঁৰ এই সফলতা বিশেষ দিন স্থায়ী নহল। চালুক্য ৰজা কীৰ্তিবৰ্মনৰ হাতত হৰ্ষদেৱৰ পৰাজয় হয়। অন্য এজন শাসক হৰ্যৰ বৰ্মন দিনৰ দুখন শিলালিপি এতিয়ালৈ পোৱা গৈছে, যাৰ সহায়ত তেওঁৰ সময়ৰ কথা আমি জানিব পাৰোঁ। এখন হৈছে হায়ুংথাল লিপি, আনখন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত পোৱা তেজপুৰৰ শিলালিপি। তেজপুৰৰ হৰ্যৰ পুখুৰী আজিও হৰ্যৰ বৰ্মনৰ ঐতিহ্য প্ৰমাণ কৰে। তেজপুৰৰ কাষৰেৰে দহপৰ্বতীয়া নামৰ ঠাইত হৰূপেশ্বৰ নামৰ এখন ৰাজধানী পাতি তেওঁ ইয়াক সৰ্বাংগ সুন্দৰ কৰি তোলে। এই নগৰৰ ৰাজপথত মন্ত্ৰী বিষয়াসকলে হাতীত উঠি ঘূৰি ফুৰিছিলে আৰু মন্দিৰৰ ঘণ্টাত দেৱদাসীয়ে নৃত্য কৰিছিলে। লগতে ব্ৰহ্মপুত্ৰত নৌবাহিনী সকলো সময়তে সক্ষম আছিলে। শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিলে ত্যাগ সিংহ। তেওঁৰ কোনো সন্তান নথকাত এই বংশ লোপ পায়। ত্যাগ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পৰিষদবৰ্গই নিৰ্বাচন প্ৰক্ৰিয়াৰে ব্ৰহ্মপালক দেশৰ শাসনভাৰ দিয়ে। দশম শতিকাতে নিৰ্বাচন প্ৰক্ৰিয়াৰে শাসক নিযুক্ত কৰাটো আমাৰ গোটেই অসমৰ বাবে এটা গৌৰৱৰ বিষয়। তেওঁৰ ৰাজ্য কৰতোৱা নদীলৈ বিস্তৃত আছিলে। এইখিনিতে আমি কৰতোৱা নদীৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। বৰ্তমান লুপ্তপ্ৰায় কৰতোৱা নদীৰ গতিপথ পূৰ্বৰে পৰা সলনি হৈ আহিছিলে যদিও অতীজত ইয়াৰ যথেষ্ট গুৰুত্ব আছিলে। ই গৌড় ৰাজ্য আৰু কামৰূপৰ সীমা হিচাপে কাম কৰিছিলে আৰু অসমৰ ইতিহাসত ইয়াৰ যথেষ্টভাৱে উল্লেখ কৰা হৈছে। জ্ঞানীজনে জানে সঠিক সময়ত কেনেকৈ সঠিক সিদ্ধান্ত ল'ব লাগে। এই বাক্য আগত ৰাখি ব্ৰহ্মপালে বৃদ্ধ বয়সত পুত্ৰ ৰত্নপালৰ হাতত দেশৰ শাসনভাৰ গতাই মৃত্যুবৰণ কৰে। ৰত্নপালে গৌড় ৰজা ৰাজ্যপালক পৰাভূত কৰি গংগা নদী পৰ্যন্ত আগবাঢ়ি গৈছিলে আৰু গংগা নদীত তেওঁৰ হাতীবোৰে পানী ঘোলা কৰিছিলে। ৰত্নপালে হৰূপেশ্বৰৰ পৰা ৰাজধানীখন পুনৰ প্ৰাগজ্যোতিষপুৰলৈ স্থানান্তৰ কৰি ইয়াক দুৰ্গ অট্টালিকাৰে অভেদ্য কৰি তুলি নাম দিছিলে দুৰ্জয়া। তেওঁ বহুতো শিৱ মন্দিৰ স্থাপন কৰিছে বুলি কথিত আছে। তেওঁৰ নাতি ইন্দ্ৰপালে ভাৰতবৰ্ষৰ অন্য এটা শক্তিশালী বংশৰ ৰাষ্ট্ৰকূটাৰ জীয়ৰী ৰাজ্যদেৱীক বিবাহ কৰাইছিলে। এই বংশৰে হৰ্ষপালৰ দিনত চালুক্যৰ বিক্ৰমাদিত্য নামৰ এজন ৰজাই কৰতোৱাৰ পূবলৈ আমাৰ ৰাজ্যক সংকুচিত কৰিছিলে। কিন্তু হৰ্ষপালৰ পুত্ৰ তথা পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ধৰ্মপালৰ দিনত কামৰূপৰ হেৰুৱা গৰিমা পুনৰ উভতি আহে। তেওঁৰ দিনত কামৰূপ ৰাজ্যৰ সীমা দক্ষিণ পশ্চিমে সাগৰ চুইগৈ। অৰ্থাৎ যদি আজিও তেওঁৰ শাসন থাকিলেহে আমি গৰমৰ দিনত সাগৰ তীৰত ফুৰিব যাব পাৰিলোহে। 25 বছৰৰ দীঘলীয়া ৰাজত্ব কৰা ধৰ্মপাল যথেষ্ট শিক্ষিত আছিলে আৰু তেওঁ কবিতা লিখিছিলে। ইতিহাসে এতিয়ালৈ যি খবৰৰ পেৰা আমাৰ আগত মেলিছে তাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে পাল বংশৰ শেষৰজন ৰজা আছিলে জয়পাল। তেওঁক গৌড়ৰাজ ৰামপালে পৰাভূত কৰি টিংগদেৱ নামৰ এজনক কামৰূপৰ শাসনকৰ্তা পাতে। ৰামপালৰ মৃত্যুৰ পিছত টিংগদেৱে স্বাধীনতা ঘোষণা কৰে। সেয়েহে কুমাৰপালৰ নিৰ্দেশত বৈদ্যদেৱ নামৰ এজন সেনাপতি কামৰূপলৈ আহে। বৈদ্যদেৱে টিংগদেৱক পৰাভূত কৰি কামৰূপৰ শাসনভাৰ নিজৰ হাতলৈ লৈ যায়। সেয়েহে কিছু সময়ৰ বাবে হ'লেও আমাৰ কামৰূপ দেশ গৌড় ৰাজবংশৰ অধীনত চলিব লগা হয়। বৈদ্যদেৱৰ পিছলৈ কোনো বিশেষ ৰজাৰ কথা তুৰ্কীসকল অহালৈ আমি নাপাওঁ যদিও বল্লভদেৱৰ নাম আমি ল'ব পাৰোঁ, যি নিজকে চন্দ্ৰবংশীয় বুলি পৰিচয় দিছিলে। পালবংশীয় ৰজাসকলৰ ৰাজত্বৰ চিন আমি বাহেতা চাৰিআলিৰ ওচৰৰ মদন কামদেৱত পাওঁ, য'ত এতিয়াও 500 মিটাৰ জুৰি অঞ্চল এটাত শিলত কটা ভাস্কৰ্য সিঁচৰতি হৈ আছে। কোৱা হয় যে ইয়াত প্ৰায় 15টা মন্দিৰৰ ভগ্নাৱশেষ আছে, য'ত শিৱ, বিষ্ণু, ভৈৰৱ, সৰস্বতী আদিকে কৰি বিভিন্ন মূৰ্তি এতিয়াও পোৱা যায়। ইতিহাসবিদসকলৰ মতে ৰত্নপাল, গোপাল আৰু ইন্দ্ৰপালৰ সময়ত এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল। শালস্তম্ভ আৰু পালবংশীয় ৰজাসকলৰ বহুতে পৰমেশ্বৰ পৰমভট্টাৰক মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিল। দুইটা বংশৰে আন এটা বৈশিষ্ট্য হ'ল তেওঁলোকে যথেষ্ট ভূমি অনুদান দিছিল আৰু এই বিষয়ে বহুতো শিলালিপি এতিয়ালৈ পোৱা গৈছে। গতিকে ভিউৱাৰ্ছ, এয়া আছিল খুব কম জনপ্ৰিয় শাসক কেইজনমানৰ ওপৰত আমাৰ অলপ আলোচনা। আশা কৰোঁ এতিয়াৰ পৰা আপোনালোকেও তেওঁলোকক মনত ৰাখিব।